শিক্ষা বিভাগে জুলাই মাহৰ মাজ সপ্তাহত পৰীক্ষা পতাৰ কাৰণে চেষ্টা কৰিব আৰু তাত পৰীক্ষাৰ প্ৰশ্ন কাকত খুব ইজি বুলি মই নকওঁ, অবজেক্টিভ টাইপ হ'ব আৰু খুব ষ্ট্ৰেইট হ'ব। কোনোবা ল'ৰা 100ৰ ভিতৰত 100 পাবও পাৰিব, তেনেকুৱা ধৰণৰ থাকিব যদি অবজেক্টিভত থাকে। আৰু কোভিড নিয়ম মানি আমি পৰীক্ষা জুলাই মাহৰ মাজ সপ্তাহত অনুষ্ঠিত কৰিম, প্ৰভাইডেড তাত যদি পজিটিভিটি মাষ্ট বি বিলো 2%, যদি 2ৰ ওপৰত থাকে তেতিয়াহ'লে আমি স্কুলত ইভালুৱেশ্যন কৰিব দিব লাগিব। যদি 15 জুলাইলৈকে সাপোজ 15-16 জুলাই কাউন্সিলে ডিক্লেয়াৰ কৰিলে পৰীক্ষা, কিন্তু আমি 1 তাৰিখে দেখিলো যে নহয় পজিটিভিটি 3%, তেতিয়া ডেফিনেটলি আমি ষ্টুডেণ্টৰ লাইফ ৰিস্কত ল'ব নোৱাৰো। কাউন্সিলে কালি পৰহি পৰীক্ষাৰ দিন দিব বা তাত ৰাইডাৰ থাকিব যে পজিটিভিটি বাই দেন মাষ্ট বি বিলো 2%। যদি পজিটিভিটি 2ৰ ওপৰত থাকে তেতিয়াহ'লে শিক্ষকসকলে স্কুলতে ইভালুৱেশ্যন কৰি ল'ৰা ছোৱালীক আগবঢ়াই দিব। এতিয়া ল'ৰা ছোৱালীয়ে পঢ়ি থাকিব লাগে 15 জুলাইত পৰীক্ষা হ'ব বুলি, কিন্তু যদি আমি তেওঁলোকৰ দেউতাক, আমি তেওঁলোকৰ অভিভাৱক যদি 1 জুলাইত আমি এছেছমেণ্ট কৰিম, যদি 2%ৰ তলত পজিটিভিটি নাযায় তেতিয়াহ'লে জীৱনৰ ৰিস্ক লৈ লাভ নাই, আমি পৰীক্ষা কেনচেল কৰি স্কুল ইভালুৱেশ্যনৰ ওপৰত আমি তেওঁলোকক পাছ কৰাম।